কেনেকে মিলাম মই এইবিলাক বাৰু হেই এই হা খোৱা বোৱা অলপ কমা পেট ডাঙৰ হৈছে এই ৰ আত্মাই হ'ব হ'ল অ হয় নি ডাঙৰ কথা হ'ল নহয় তাকেইতো আত্মাই হৈ গ'ল আজি তই শুন এতিয়া এইকেইদিন যে এই সময়খিনিত তই অলপ খোৱা বোৱা ভালদৰে কৰিবি আৰু ধৰি ল চলা ফুৰাবিলাকো ভালদৰে আৰু সঠিক টাইমত ঘৰলৈ আহিবি য'তে ত'তে ঘূৰি নুফুৰিবি তই মোক খোৱা কৈ ল'ব বোৱা দে কৈছো যে মোৰ মানে এতিয়া টেনচনত মানে মোৰ এতিয়া আত্মা হৈ গ'ল যে মই মানে টেনচন নল'বি দে আমি আছো না আত্মাহে এইকেইদিন অলপ চলা ফুৰা অলপ ভালদৰে কৰিবি ঘৰলৈ ৰাতি ঘূৰা ফুৰা নকৰিবি 6টাৰ আগত ঘৰ পাবিহি সন্ধিয়া 6টাৰ আগত ঘৰ পাবহি লাগে আৰু আহো বাৰু আহা নি সন্ধিয়া আগতেই মই ঘৰলৈ আহোঁ চলা ফুৰা পানী বেছি গধুৰ বস্তু নাদাঙিবি এইকেইদিন কি হ'ল আপোনালোকৰ কি কথা পাতি আছে নাই আত্মা হ'লো টেনচন এইকেইদিন খোৱা বোৱাবিলাক ভালকৈ কৰিব আপুনি আৰু কিবা এই মাদাৰ হলিক্স নে কি সেইটো খুৱাবচোন কিয় আপুনি প্ৰেগনেণ্ট নহয় জানো কোনে কৈছে কিয় ই কৈছে মই কি প্ৰেগনেণ্ট তই নিজে কোৱা নাই আত্মা হৈছে বুলি মই ঘৰ ভাড়া দিয়াৰ কথা কৈ আছিলো আৰু প্ৰেগনেণ্ট মই আকৌ সেইটোৱে ভাবিলো কি হ'ল আৰু একে ঘুচাই একদম হৈছে